আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা হৈছে নেকি আপোনালোকে 2-3টা কাম একেলগে হাতত লৈছে অথচ এটা কামতো আপোনালোকে সাকসেস হ'ব পৰা নাই যদি হ'ব পৰা নাই আহকচোন আজি তেনে এটা কাহিনীৰ মাজলৈ আমি আগবাঢ়ো এসময়ত এখন গাঁৱত এজন দেউতাকে পুতেকক কি কৰিলে এদিন হঠাতে ক'লে যে আজি আমি বাহিৰতে আহাৰ গ্ৰহণ কৰো বলা তেনেকৈ ক'লে আৰু কথামতেই কাম পুতেকজনেও সেই কথাটোকে মানি লৈ ক'লে যে আজিয়ে যাওঁ বলা আৰু দেউতাকে সেই চহৰৰ এখন ৰেষ্টুৰেণ্টলৈ লৰাটোক লৈ গ'ল আৰু তাত গৈ পোৱাৰ পাছতে খাদ্য অৰ্ডাৰ দিলে আৰু খাদ্য আহি সন্মুখত পালেহি যেতিয়া তেওঁলোকে খাদ্য গ্ৰহণ কৰি আছিল খাদ্য গ্ৰহণ কৰাৰ পাছত লৰাটোৱে দেউতাকক ক'লে দেউতা তুমি কেনেকুৱা এখন ৰেষ্টুৰেণ্টলৈ লৈ আহিলা ইয়াৰ যে খাদ্যবিলাকৰ অকনো টেষ্ট নাই এই যে কিবা কম হৈ আছে কিবা বস্তুবিলাকৰ কি হৈছে ধৰিব পৰা নাই তেনেকৈ ক'লে আৰু দেউতাকে অনুভৱ কৰিছিলে তাৰ পাছত দেউতাকে ক'লে হ'ব দিয়া আজি এইখনতে খোৱা পিছৰ দিনাখন আহিলে মই বেলেগ এখনলৈ লৈ যাম তেনেকৈ লৰাটোক বুজনি দিলে যেতিয়া তেওঁলোকে খাদ্য শেষ কৰিলে গ্ৰহণ কৰি সেই মালিকজনক বিল দিবৰ কাৰণে কাষ চাপিলে আৰু কাষ চাপাৰ পাছতে দেউতাকে মালিকগৰাকীক সুধিলে আপোনালোকৰ ইয়াত খাদ্য গ্ৰহণ কৰোঁতে কিবা অকমান কম হৈ থকা নিচিনা পাইছিলোঁ কিয় এনেকুৱা হৈছে আৰু গ্ৰাহকৰ খুব সমাগম কম দেখিছোঁ এই ৰেষ্টুৰেণ্টখনটো এই চহৰৰ খুব ধুনীয়া জেগাত আছে কিয় এনেকুৱা হৈছে আপোনালোকে অকমানো গ্ৰাহকৰ ভিৰ দেখা নাই ইমান ধুনীয়া এটা জেগাত থাকোঁতেও ইয়াৰ কথা কিবা বুজাই ক'ব নেকি তেতিয়া মালিকগৰাকীয়ে সেই গ্ৰাহকগৰাকীক ক'লে যে এই যে ৰেষ্টুৰেণ্টখন আপুনি দেখিছে এই ৰেষ্টুৰেণ্টখন মোৰ নামতহে আছে কামত নাই কাৰণ মোৰ এখন গাড়ী আছে সেই গাড়ীখনত মই বেছি সময় দিওঁ সেই গাড়ীখন যেতিয়া মই ভাড়া মাৰো সেই সময়খিনি সেই গাড়ীখনতে বেছি দিবলগীয়া হয় এই যে ৰেষ্টুৰেণ্টখনত মই বেছি সময় দিব নোৱাৰো সেই কাৰণে মই যিকোন সময় পাওঁ সেইকণ সময়তে যিখিনি খাদ্য সম্ভাৰ পাওঁ তাকে গ্ৰাহকসকলক যোগাৰ কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰোঁ তেনেকৈ ক'লে তেতিয়া সেই গ্ৰাহকগৰাকী তাৰ পৰা ওলাই আহিলে আৰু গাড়ীখনৰ ওচৰলৈ গ'ল গাড়ীখনৰ ওচৰৰ পাই তেওঁ সেই গাড়ীখনৰ ইঞ্জিনটো কিবা কিবি কৰি বিসংগতি কৰি পেলালে আৰু জীৱনতো যাতে সেই গাড়ীখন সেই গ্ৰাহক মানে সেই মানুহজনে চলাব নোৱাৰা কৰি গুচি আহিলে তেতিয়া সেই ল'ৰাটোৱে সকলোখিনি কথা অনুমান কৰি আছিলে তেতিয়া দেউতাকক ক'লে দেউতা তুমি কি কাম কৰিলা এই যে গাড়ীখন লৈতো সেই মানুহগৰাকীয়ে ঘৰখন চলাই আছিলে তুমি সেই গাড়ীখনো বেয়া কৰি থৈ আহিলা তেতিয়া দেউতাকগৰাকীয়ে একো কথা নকলে আৰু ঘৰলৈ গুচি আহিলে এই কথাটোক লৈ সেই অকণমানি ল'ৰাটোৱে খুব কিবা মানে অনুমান কৰি থাকে যে কিবা ভুল কৰিলো নেকি দেউতাই ভুল কৰিলে নেকি এনেকুৱা অনুভৱ কৰি থাকে সেই কথাটোৱে খুব অশান্তিৰ সৃষ্টি কৰি আছিল তেনেকৈ বহু বছৰ পাৰ হৈ গুচি গ'ল ইতিমধ্যে সেই দেউতাকগৰাকীও মৃত্যুমুখত পৰিলে এদিন হঠাতে এই সকলোখিনি কথা খুৰদুৰাই থকাতকৈ ল'ৰাটোৱে ভাবিলে কিয়নো সেই ৰেষ্টুৰেণ্টখনলৈ যাওঁ এদিন আৰু মালিকক লগ ধৰি সকলোখিনি কথা বিৱৰি কৈ আহোঁ আৰু কথামতেই কাম সেই ৰেষ্টুৰেণ্টখনৰ ওচৰ পালেগৈ যেতিয়া সেই ল'ৰাটো ৰেষ্টুৰেণ্টখনৰ সন্মুখ পালেগৈ ল'ৰাটোৱে হতবাক হৈ উঠিলে কি আচৰিত কথা সেই ৰেষ্টুৰেণ্টখনৰ যে নামটো একেই আছে কিন্তু সকলোখিনি মানে আচৰিত ধৰণৰ পৰিৱৰ্তন ল'ৰাটোৱে দেখি হতবাক হ'ল যদিও মানে কি কৰিব কি নকৰিব মানে ভাবিছে কিজানি এই ৰেষ্টুৰেণ্টখন মানুহজনে হয়তো বিক্ৰী কৰি দিলে নেকি মালিকজন হয়তো নাথাকিব নেকি এনেকুৱা কিছুমান প্ৰশ্ন লৈ ভিতৰলৈ লাহে লাহে সোমাই গ'ল আৰু যেতিয়া মালিকগৰাকী তেওঁ ফালে চাইছিলে আৰু সেই একেগৰাকী মালিকেই বহি আছিলে তেতিয়া তেওঁ ওচৰ পালেগৈ আৰু তেওঁ এটা কথা ক'লে সেইদিনাখনৰ এই সকলোখিনি কথা বিৱৰি ক'লে আৰু দেউতাকে যে এই কামটো কৰি গৈছিলে সেই কামটোৰ কাৰণে এই মালিকগৰাকী পুতেককে ক্ষমা বিচাৰিলে তেতিয়া সেই মালিকগৰাকীয়ে তেতিয়া ল'ৰাটোক সুধিছে তোমাৰ দেউতা এতিয়া ক'ত আছে অহা নাই নেকি তেতিয়া ল'ৰাটোৱে ক'লে যে মোৰ দেউতা এতিয়া এই পৃথিৱীত নাই বহু দিনৰ আগতে মৃত্যুমুখত পৰিছে তেতিয়া সেই মালিকগৰাকী সেই স্থানৰ পৰাই দেউতাকক এটা নমস্কাৰ জনালে আৰু ক'লে যে আজি যদি তোমাৰ দেউতাই সেই দিনাখনেই এই কামটো কৰি থৈ নগ'লহেঁতেন গাড়ীখনৰ ইঞ্জিনটো বেয়া কৰি থৈ নগ'লহেঁতেন মই কিন্তু আজি এই পৰ্যায় কেতিয়াও নাপালোহেঁতেন সেইদিনাখন যে গাড়ীখন বেয়া কৰি থৈ গৈছিলে গাড়ীখন বেয়া কৰি থৈ যোৱাৰ পাছত মই পাছৰ দিনাখন বহুতো মেকানিকৰ ওচৰলৈ গৈছিলোঁ আৰু কোনো মেকানিকে ভাল কৰি দিব নোৱাৰো বুলি ক'লে আৰু সেইদিনাখনেই মই এজন মেকানিকৰ তাতে গাড়ীখন এৰি থৈ আহিছিলোঁ আৰু পিছদিনাখনৰ পৰাই মই কিছুমান গাঁৱৰ থলুৱা খাদ্য গোটাই আনি সেই খাদ্য সম্ভাৰখিনি লৈ এই ৰেষ্টুৰেণ্টখন
ইমান ধুনীয়াকৈ সময় দিলোঁ, ইমান ধুনীয়াকৈ পঢ়িলোঁ আৰু বহুখিনি মই পৰিৱৰ্তন কৰাৰ মানসেৰে আগবাঢ়িলোঁ আৰু খুব সুন্দৰভাৱে সেইদিনাৰ পৰাই এই ৰেষ্টুৰেণ্টখন আচৰিত ধৰণৰ পৰিৱৰ্তন হ'ল আৰু গ্ৰাহকৰো ভিৰ হ'ল। আৰু এই ৰেষ্টুৰেণ্টখনৰ লগতে মোৰ ওচৰে পাজৰে কেইবাখনো আৰু বহুত ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট খুলিবলৈ মই সক্ষম হ'লোঁ। এই যে পৰিৱৰ্তন হ'ল সকলোখিনি তোমাৰ দেউতাই কৰা সেই কামটোৰ কাৰণেহে মই আজি এই ঠাইত উপনীত হ'ব পাৰিলোঁ। ল'ৰাজনেও আচৰিত হ'ল আৰু হতবাক হ'ল। তেতিয়াহ'লে আহকচোন, কেতিয়াবা কিছুমান মানুহে অকস্মাতে কৰি থৈ যোৱা কাম এটাৰ পৰা আমি সফলতা অৰ্জন কৰিব নোৱাৰোঁনে? আৰু এটা কথা কওঁ, কেতিয়াও আমি একেটা সময়তে একেটা জীৱনতে কেতিয়াও 2-3টা কামত মন মেলিব নালাগে। এটা নিৰ্দিষ্ট কামত খুব সুন্দৰভাৱে একেলেঠাৰিয়ে যেতিয়া আমি কৰি যাম, সেই কামটো কৃতকাৰ্যতা বা সফলতা হোৱাটো খুব নিশ্চিত। এই কাহিনীটোৰ দ্বাৰা ইয়াকে বুজোৱা গৈছে। ধন্যবাদ।